নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল মুছলমানক ব্যৱহাৰ কৰিছিল মুছলমানৰ কান্ধত বন্দুক ৰাখি লাভৱান হৈছিল কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল এই কথা মন্তব্য কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামে পৰৱৰ্তী খবৰটো হৈছে ভূপেন বৰাই কংগ্ৰেছৰ টিকট দিয়াৰ বাবদ 2 কোটিৰ পৰা 5 কোটি টকা লৈছিল ভূপেন বৰা এতিয়া কংগ্ৰেছৰ সভাপতি নহয় ভূপেন বৰা হৈছে টিকট বিক্ৰী কৰা কালেক্টৰ মাষ্টাৰ এই কথা মন্তব্য কৰিছে কৰিমগঞ্জত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থ পৰৱৰ্তী খবৰটো হৈছে 2024 লোকসভা নিৰ্বাচন গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন 2024 চনৰ লোকসভা নিৰ্বাচনত যদি বিজেপি দলে চৰকাৰ গঠন কৰে তেনেহলে সংবিধান সলনি কৰিব গণতন্ত্ৰক হত্যা কৰিব সেই কাৰণে ৰাইজে এইবাৰ ভাবি চিন্তি ভোটদান কৰিব এই কথা মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি কেৰালাৰ वायनाड लोकसभा समष्टित मनोनयन पत्र दाखिल কৰি এই কথা মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰটো হৈছে পুনৰ ঋণ লব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিনক দিনে ঋণৰ বজাৰ বাঢ়ি গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অহা 8 এপ্ৰিলত পুনৰ 1000 কোটি টকা ঋণ লব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ৰাজ্যসভাৰ সাংসদ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে পৰৱৰ্তী খবৰটো হৈছে আম আদমি পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ সংবাদমেলত আপ নেতা ডক্টৰ ভৱেন চৌধুৰীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে তথাকথিত দিল্লীৰ সুৰানীতিৰ বিজেপি চৰকাৰে যিমানে অত্যাচাৰ নকৰক কিয় আম আদমি পাৰ্টি কেতিয়াও ধ্বংস কৰিব নোৱাৰিব পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ দল ত্যাগ আৰু বিজেপি দলত যোগদান অব্যাহত আছে এইবাৰ কংগ্ৰেছ নেতা বক্সাৰ বিজেন্দ্ৰ সিং কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে পৰৱৰ্তী খবৰটো হৈছে চান্দা সংগ্ৰহক লৈ অসমত নিৰ্বাচন জমি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় চান্দা সংগ্ৰহ কৰা ভাল নিয়মৰ গণ্ডিৰ ভিতৰত চান্দা সংগ্ৰহ কৰিব লাগে আনহাতে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী এতিয়ালৈকে কংগ্ৰেছ দলক চান্দা প্ৰায় 80 লাখ টকা পৰৱৰ্তী খবৰটো হৈছে শিলচৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিল বিখাল ৰেলীত পৰিমল শুক্লবৈদ্যক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে ইফালে ডিফু লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেং বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে জয়ৰাম ইংলেক সংগ দিয়ে এপিচিচিৰ সভাপতি ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে গোলাঘাটৰ আৰক্ষী নিবেশৰ খেলপথাৰত গোলাঘাট আৰক্ষীয়ে প্ৰায় 3 কোটি টকাৰ হেৰোইন দাহ কৰা হেৰোইনখিনিৰ পৰিমাণ আছিল 1467.62 গ্ৰাম পৰৱৰ্তী খবৰটো হৈছে কা বলবৎ কৰি অসম চুক্তি অপ্ৰাসংগিক কৰিছে এই দাবী বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণাচল প্ৰদেশত কেৰালাৰ 3 ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনকভাৱে 3 ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে কেৰালাৰ এই 3জন ব্যক্তিৰ